Hello friends, welcome to my channel. আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ পইতা ভাতৰ এটা অতি সহজ ৰেচিপি। পইতা ভাত অসমীয়া সমাজৰ থলুৱা খাদ্য হোৱাৰ উপৰিও পইতা ভাতৰ বহুত বেছি উপকাৰিতা আছে। আপোনালোকে জানেনে বাৰু? পইতা ভাতত বহুত পৰিমাণে আইৰণ, কেলচিয়াম, ছডিয়াম আৰু ভিটামিন 6, ভিটামিন 12, লেক্টিক এচিড বেক্টেৰিয়া আৰু বিভিন্ন ধৰণৰ পেটৰ ৰোগ ভাল কৰে, শৰীৰ সতেজ কৰি ৰাখে। ইয়াৰ উপৰিও শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰে আৰু যদি কাৰোবাৰ প্ৰেছাৰ থাকে সেইটো নিউট্ৰেল কৰি ৰাখে। আৰু লেক্টিক এচিড বেক্টেৰিয়া যিটো দৈত পোৱা যায় সেইটো পইতা ভাততো পোৱা যায়। তেন্তে আপোনালোকে পইতা ভাত খাবচোন যিমান পাৰে। এয়া মই পইতা ভাতৰ থালিখন দেখাই লৈছোঁ আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব এণ্ড কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। মই পইতা ভাত লৈছোঁ, এইফালে এখন পাপৰ, কণী পিটিকা আৰু মাছ ফ্ৰাই পিটিকা কৰি ল'লোঁ, ফ্ৰাই কৰি দেখাম ৰেচিপিখিনি। আৰু এইফালে আলু পিটিকা, আলু ফ্ৰাই আৰু বুট। যিসকলে মাছ খাইছে বুট নাখালেও হ'ব, যিসকলে মাছ নাখায় সেই তেওঁলোকে কাৰণে বুট দেখাইছোঁ। আৰু মাছ পাতত দিয়া এইফালে খৰিচা আছে। এয়া মই এই ৰেচিপিটো দেখাই লৈছোঁ, মাছ যোনটো পাতত দিয়া ৰেচিপি। মাছ পাতত দিবলৈ এখন পাত মই ভালদৰে ধুই পেলানি ৰ'দত শুকুৱাই ল'ব, নহবা গেছত অলপ গৰম কৰি ল'লেও হৈ যাব। তাৰ পাছত অলপ নিমখ দিম, হালধি অলপ দিম আৰু জলকীয়া, আদা, নহৰু তেনেকৈ পিচি দিব আৰু মিঠাতেল 1 চামুচ দি পেলানি ধুনীয়াকৈ মই পাতত দিবলৈ যেনেকৈ বান্ধি লোৱা হয় পাতখিলা সেইদৰে বান্ধি ল'ম। আপোনালোকক মই বেলেগ এটা ৰেচিপিত ভালদৰে দেখাম, ভালদৰে এক্সপ্লেইন কৰি দিম কেনেকৈ কি কৰিব লাগে। ইয়াত মই জাষ্ট দেখাই গৈছোঁ কি ৰেচিপি দিছোঁ আৰু গোটেইখিনি দেখালে ভিডিঅ'টো বহুত বেছি দীঘল হ'ব, সেইকাৰণে এনেকৈ দেখাইছোঁ। এতিয়া মই আলু পিটিকাত দিছোঁ অলপ পিঁয়াজ, অলপ মিঠাতেল 1 চামুচ আৰু নিমখ দিছোঁ। আপোনালোকে জলকীয়া আৰু বেলেগ কিবা কিবি এড কৰিম বুলি কৰিব পাৰে, মই বহুত বেছি এড কৰা নাই যিহেতুকে জলকীয়া আকৌ বেলেগকৈ ল'মেই সেইটো কাৰণে। আৰু আদা চাদা কিবা দিওঁ বুলিও দিব পাৰে। এইফালে মই কণী পিটিকা বনাবৰ কাৰণে ডিম লৈছোঁ, এটা বইল কৰি ল'লোঁ আৰু নিমখ দি পিঁয়াজ অলপ দি তেনেকৈ মিঠাতেল দি পেলাই পিটিকাখন বনাই ল'ম। আপোনালোকে বেলেগ কিবা এড কৰিলেও কৰিব পাৰে, কিন্তু মই ইমানখিনিয়ে এড কৰিছোঁ। আপোনালোকে কোনে কোনে পইতা ভাত খাই ভাল পায় মোক কমেণ্টত জনাবচোন। আৰু যদি ভাল পায় এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব। যিসকলে মাছ বনাইছে সেইসকলে বুট নাখালেও হ'ব, আৰু যিসকলে বুট খায় তেওঁলোকে কিছুমান থাকে মাছ নাখায়, তেওঁলোকৰ কাৰণে মই বুটটো দিছোঁ, এড কৰিছোঁ। যিসকলে যাতে মাছ নাখায় তেওঁলোকে বুট দিও খায়, পইতা ভাতটো বহুত বেছি ভাল পাব। এতিয়া মই বুটকেইটা ভালদৰে ভাজি ল'ম আৰু বুটকেইটা ভাজোঁতে চিম্পুলকৈ ভাজিছোঁ, সাধাৰণতে যেনেকৈ ভজা হয়। নিমখ, হালধি, ৰেড চিলি অলপ দি দিছোঁ জ্বলা হ'বৰ কাৰণে, অলপ মছলা এড কৰি দিম আৰু ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম বুটখিনি। আপোনালোকে এইটো জানেই চাগে। আৰু মই বহুত বেছি টাইম দেখাই থকা নাই ৰেচিপি, প্ৰত্যেকটো ৰেচিপি দেখাবৰ কাৰণে বহুত টাইম লাগিব আৰু সেইকাৰণে প্ৰত্যেকটো ৰেচিপি অলপকৈহে দেখাব পাৰিছোঁ। আৰু যদি আপোনালোকে ইয়াৰ বিষয়ে বেছিকৈ ৰেচিপিবিলাক ভালদৰে বনাবলৈ বিচাৰে তেন্তে মোক কমেণ্টত জনাব কোনটো ৰেচিপি বিচাৰে, মই আকৌ ভালদৰে এক্সপ্লেইন কৰি পেলানি বনাই দেখাম। এতিয়া মই আলু ফ্ৰাই কৰিছোঁ, আলু ফ্ৰাইও সেই চিম্পলকৈ কৰিম। তেল অলপ দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ পাছত আলুকেইডোখৰ সৰু সৰুকৈ কাটি লৈছিলোঁ। আলুখিনি কটা অলপ টাইম হৈছিলে, সেইটো কাৰণে অলপ ক'লা হৈ গ'ল, কিন্তু কোনো কথা নাই। এইফালে মই নিমখ, হালধি এইখিনি এড কৰি দিম আৰু ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আপোনালোকে এইদৰে ফ্ৰাই কৰি ল'ব। এতিয়া দেখিছেনে আলুখিনি এনেকৈ ফ্ৰাই কৰি ল'ম, বহুত বেছি টাইম নালাগে, কমেও 10-15 মিনিটমানতে আলুখিনি ফ্ৰাই হৈ যাব। আৰু তাৰ পাছতেই মই নেক্সট ৰেচিপিটো বনাই ল'ম। এয়া ফ্ৰাই কৰি লৈছোঁ, যিহেতুকে বস্তুখিনি মই ইণ্ডাকশ্যনত বনাইছিলোঁ। আৰু এতিয়া মই মাছখিনি ফ্ৰাই কৰি ল'ম আৰু মাছখিনি ফ্ৰাই কৰি মই পিটিকা বনাম। কেনেকৈ বনাম আপোনালোকক দেখাম বাৰু। এয়া পিটিকা প্ৰথমে মাছখিনি ফ্ৰাই কৰিম, তাৰপাছত যিখিনি হাড় থাকে হাড়খিনি আঁতৰাই লৈ পিটিকা বনাই দিলে হৈ যাব। আৰু আপোনালোকে বেলেগ কিবা কিবি এড কৰোঁ বুলি কৰিব পাৰে, মই বহুত বেছি এড কৰা নাই যিহেতুকে আৰু বহুতকেইটা ৰেচিপি বনাবলৈও আছে। আৰু এয়া চাওক, মই যোনখিনি মাছ
মাছ পাতত দিছিলোঁ সেই পাতত দিয়াখিনি হৈ গ'ল আৰু যেতিয়া পানীখিনি শুকাই যায় তেতিয়াই গম পাব পাতত দিয়া হৈ গ'ল বুলি আৰু মাছখিনি সিজি গ'ল বুলি যিহেতুকে মাছ পাতত দিবলৈ সকলোৱে জানেই আৰু মই এটা ৰেচিপি দি দিম নেক্সট ভিডিঅ'ত পাই যাব ৰেচিপিটো মাছ পাতত দিয়া আৰু সেই মাছ পাতত দিয়া ৰেচিপিটো আপোনালোকে ভালদৰে চাই ল'ব কেনেকৈ মই বনাইছিলোঁ এইটোকে দেখাম এক্সপ্লেইন কৰি দিম মাজৰখিনি মই দিয়া নাছিলোঁ আৰু এয়া মাছ পাতত দিয়া হৈ গ'ল আৰু মই এই থালিখন বনাই ল'লোঁ এতিয়া মই ভাতখিনি এৰাতি থৈ দিছিলোঁ আৰু আজি এতিয়া ৰাতিপুৱা খাবলৈ লৈছোঁ এতিয়া মই তাত দিছোঁ ভাতখিনি যিহেতুকে পানীত থৈ দিছিলোঁ এৰাতি এতিয়া মই তাত অলপ নিমখ এড কৰিম অলপ নেমু টেঙা এড কৰিম আপোনালোকে এইখিনি মানে নেমু টেঙাটো স্কিপ কৰিম বুলিও কৰিব পাৰে কিন্তু দি দিলে মানে বহুত বেছি ভাল লাগে খাই নেমু টেঙাটো দিছোঁ তাৰপাছত অলপ খৰিচা দিম খৰিচা আচাৰৰ ৰেচিপিটো আপোনালোকক লগত শ্বেয়াৰ কৰিছিলোঁ যদি আপোনালোকে চোৱা নাই প্লিজ সেই ৰেচিপিটো চাই ল'ব আৰু কেনেকৈ খৰিচা বনায় যিহেতুকে এতিয়া বাঁহগাজৰ সময় বাঁহগাজ আপোনালোকে পাই যাব সেইটো কাৰণে খৰিচাৰ আচাৰ আপোনালোকে কেনেকৈ বনাব মই ৰেচিপিটো বাৰু ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে লিংকটোত ক্লিক কৰি পেলাই এবাৰ চাই ল'ব পাৰিব আৰু এতিয়া মই খৰিচা আৰু মিঠাতেল কেঁচা মিঠাতেল অলপ দি দিব তেতিয়া আৰু ভাল হয় আৰু গোটেইখিনি বস্তু ইনগ্ৰিডিয়েণ্টছ মই মিক্স কৰি লৈছোঁ আৰু এনেকৈ আপোনালোকে পঁইতা ভাত এবাৰ খাই চাবচোন শৰীৰৰ কাৰণে পঁইতা ভাত বহুত ভাল আৰু কি উপকাৰিতা কৈ শেষ কৰিব নোৱাৰি যদি মই দুটামান উপকাৰিতা আপোনালোকক কৈছিলোঁ আৰু আপোনালোকে নেটত চাৰ্চ কৰিলে আৰু বেছিকৈ জানিবলৈ মন আছে যদি নেটত চাৰ্চ কৰি পেলাই চাই ল'ব পাৰিব কি উপকাৰিতা আছে আৰু এয়া মই আকৌ শেষত কৈ দিছোঁ পাপৰ কণী পিটিকা মাছ ফ্ৰাই কৰি পিটিকা কৰিলোঁ আলু পিটিকা আলু ফ্ৰাই বুট এইফালে দিছোঁ মাছৰ পাতত দিয়া আৰু খৰিচা আৰু এইফালে পঁইতা ভাত আৰু আপোনালোকে যিসকলে মাছ নাখায় তেওঁলোকে বুট খাব পাৰিব যিসকলে বুট নাখায় মাছ খাব পাৰিব দুইটা একেলগে নিজৰ ইচ্ছা যদি খাবলৈ মন কৰে খাব পাৰে নাখালেও কোনো কথা নাই কিছুমানে বেয়া পায় দুটা বস্তু একেলগে খাবলৈ তেতিয়া স্কিপ কৰিব পাৰে মই জাষ্ট দেখাইছোঁ যাতে যিসকলে বুট নাখায় তেওঁলোকে মাছ খাব পাৰে আৰু মাছ নোখাবলৈ বুট খাব পাৰে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব এণ্ড কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব থেংক ইউ